বতৰ গৰমৰ খবৰ তিতাবৰত অৱস্থা কেনি যাওঁ গোপাল কেনি যাওঁ কৃপাল এনে অৱস্থাত এনেহেন বতৰত মূৰৰ ওপৰত সূৰ্যটো বান্ধি ঘূৰি ফুৰা সকলৰটো কথাটো বাদেই ঘৰত থকা সকলৰে অৱস্থা বেয়া। অৱশ্যে এনে বতৰত সমস্যা নথকা নহয়। এনে বতৰত অসমৰ চহৰে নগৰে গাঁৱে ভূঞে সকলোতে এনে একেই অৱস্থা দেখা পোৱা গৈছে। যিহেতু গৰমৰ বতৰ, হাতত বিচনী আৰু নাথাকিলেও উপায় নাই, কাৰণ যিহেতু দেখিছেই অসমত কাৰেণ্টৰ যি ৰূপ, আৰু কিছু সমীক্ষা অনুযায়ী আমি গম পোৱা গৈছে যে অসমত কাৰেণ্ট নাযায় আজিকালি, আৰু কাৰণ অসমত কাৰেণ্ট আহেহে মাত্ৰ। এখেতলোকলৈ মন কৰক, আই ঐ দেহি গৰমত যিহে অৱস্থা। কোনোবাই যদি ঘৰৰ আগফালে বিচনী মাৰিছে, কোনোবাই গছৰ তলত ৰৈ কোনোমতে গাটো হাত পেলাইছে। এনেহেন বতৰত প্ৰিয়জনক লগত লৈ একলেণ্ডতে গাটো পখালি অহাৰ কাৰণো সপোন নাথাকে দিয়কচোন। তথাপি তাত গা ধুলে বোলে খজুৱতি হয়। গৰমতকে খজুৱতিটো ডাঙৰ কেতিয়াও হ'ব নোৱাৰে, নহয়নে বাৰু? পিছে আমাৰ কপিকুলৰ কথাটো অলপ সুকীয়া। কিয় বা নহ'ব, এইখন অসমৰ কপিকুল, আৰু অসমৰ কপি মানে আমাৰ হনুমন্ত দেৱৰ কথাটো আৰু অলপেই সুকীয়া। ইয়াতনো তেওঁলোকৰ গৰমৰ পৰা অসুবিধা হ'ব কেনেকে? ঘৰে ঘৰে আমাৰ লোকেল একুৱাৰলেণ্ডবিলাকটোতো আছেই। গতিকে এই কপিকুলক ৰখাওঁতে মানুহো নাইকিয়া। জয় হনুমান। দেখিছেই নহয় ৰাইজ, লোকেল একুৱালেণ্ড। গতিকে ইয়াত আৰু কোনো দিগদাৰ হোৱাৰ সম্ভাৱনাই নাথাকে। ধন্যবাদ জনাইছোঁ সঞ্জীৱ দত্ত তিতাবৰৰ পৰা, যোনে আমাক এই সুন্দৰ প্ৰতিবেদনটো প্ৰস্তুত কৰি পঠিয়াইছিল।